কামলৈ নগ'লেওতো নহয়, কামলৈ যাবই লাগিব। সেই বুলি জমেট' বেগটো উলিয়াই আনি জোতা চোতা পিন্ধি হেলমেটটো লৈ লাহেকৈ পিঠিতে বেগটো লৈ ওলাই দিলোঁ। যাওঁ জমেট'লৈ ওলাই, পিনে পিঠিত বেগ চেগ লৈ ৰেডি। চলো পাৰ্চেল লৈ আহি গ'লোঁ। কেলা অৰ্ডাৰটোত পাছত 23 টকা। পইচা চইচা ধাৰলৈ লাগিলে দিব পাৰিম মানুহক, কৰোৰপতি। এইফালে 30 টকা দামৰ আকৌ এটা অৰ্ডাৰ আহি গ'ল। বৰষুণ আহি গ'ল, বৰষুণ অহাৰ লগে লগে ৰেইনকোট পিন্ধি ল'লোঁ। এয়া অৰ্ডাৰ দিব গৈ আছোঁ বৰ্তমান। 30 টকা দামৰ অৰ্ডাৰটো ডেলিভাৰী কৰিলোঁ। আহি গ'ল 110 টকা দামৰ অৰ্ডাৰ, যাব লাগিব মই টোটেল 18 কিলোমিটাৰ। যেতিয়া মই অৰ্ডাৰটো ৰেষ্টুৰেণ্টত ৰিচিভ কৰিছিলোঁ, অৰ্ডাৰটো পইচা দিছিলে মোক তেতিয়া 110 টকা। যেতিয়া মই আনি কাষ্টমাৰক ডেলিভাৰী দিলোঁ তেতিয়া মোক দিলে 100 টকা। লং ডিষ্টেঞ্চ পাই দিলে 45 টকা। টোটেল মোৰ হ'ল 145 টকা। 10 টকাটো কিহৰ কাৰণে কাটি দিলে মই গম নাপালোঁ। আৰু এইটো প্ৰায়ৰিটি মানে কি, প্ৰায়ৰিটি অৰ্ডাৰ এইটো কি বস্তু মই বুজি নাপালোঁ। এইটো অৰ্ডাৰত মই কিমান পালোঁ, 145 টকা। 145 টকাৰ পৰা মোৰ 18 কিলোমিটাৰ যোৱা, 18 কিলোমিটাৰ আহা, 18 কিমান হ'ল 36ত মোৰ বাছিল কিমান, যদি 45 টকাটো কাটি দিওঁ 45 টকা বা 50 টকা তেলত কাটি দিছোঁ, মানে 100 টকা বা 90 টকা মেক্সিমাম বাচিব। কিন্তু 10 টকাটো যে কিহৰ কাৰণে কাটিলে সেইটো গম নাপালোঁ। এইটো প্ৰায়ৰিটি নে কি, প্ৰায়ৰিটি নে কি? দিনৰ 12টা বজাৰ পৰা লগ ইন হৈছিলোঁ জমেট'ত। দিনৰ 12টা বজাৰ পৰা সন্ধিয়া 7টা বজালৈকে মোৰ আজিৰ দিনটোত ইনকাম হ'ল 711 টকা। বাই।